সাধনা কৰি যিসকলে স্বৰ্গবাসী হ'ল সেই ব্যক্তিসকলৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু এই ব্যক্তিসকলক আমি স্মৰণ কৰিছোঁ যিসকলে জাতীয় নিৰ্মাণৰ কামত নিজকে উৎসৰ্গা কৰি থৈ গ'ল, নিজকে ত্যাগ কৰিলে। সেই ব্যক্তিসকলক এই সময়ত আমি স্মৰণ কৰিছোঁ। মই অতি আনন্দিত হৈছোঁ আজি কি প্ৰথমবাৰৰ কাৰণে আমাৰ বড়োলেণ্ডত বছৰৰ পৰা বছৰ ধৰি, দশকৰ পৰা দশক ধৰি সকলো দিশৰ পৰা বঞ্চিত কৰি ৰখা আমাৰ বিভিন্ন সাংস্কৃতিক জীৱিত কৰাৰ কাৰণে, বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠনবোৰৰ উদ্যোগত 3 দিনীয়া ইয়াত কাৰ্যসূচী লোৱা হৈছে আৰু সেই কাৰ্যসূচীত আমাৰ বিটিআৰ গভৰ্ণমেণ্টখনক ছাপোৰ্ট কৰিবৰ কাৰণে কিঞ্চিত সুযোগ দিয়া হৈছে। এই কাৰণে মই প্ৰথমতে আপোনালোকক ধন্যবাদ জনালোঁ। আমি সকলোৱে ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী হ'লেও নিজৰ সাংস্কৃতিক ভাষা ৰীতি নীতিবিলাক জীয়াই থকাটো আমি সদায় বিচাৰোঁ আৰু যেতিয়া আমাৰ সংস্কৃতি, আমাৰ ভাষা, আমাৰ ৰীতি নীতিবিলাক কোনোবাই নেগলেক্ট কৰা বুলি, কোনোবাই অপমান কৰা বুলি আমাৰ অনুভৱ হয়, তেতিয়া আমাৰ দুখ লাগে। যিমানেই ক্ষুদ্ৰই নহওক কিয় চবেই নিজৰ পৰিচয় অস্তিত্ব লৈ বিশ্বত জীয়াই থাকিব বিচাৰে। বিশ্বত যেনেকৈ গছ গছনি পকা পৰুৱাৰ পৰা আদি কৰি নিজৰ নিজৰ পৰিচয় অস্তিত্ব লৈ জীয়াই থাকিব বিচাৰে, আমাৰ ভাষা সংস্কৃতিও তেনেকুৱা ৰাখিব বিচাৰে। আৰু মানৱ জাতিৰ আজিৰ সময়ত সকলোতকৈ ভাল এটা চিন্তা যদি আছে, আমি এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ ভাষা সাংস্কৃতিক জীৱিত কৰি ৰখাৰ কাৰণে সুযোগ দিব লাগে, সহায় কৰিব লাগে। আৰু সেই কামখিনি কৰিব নোৱাৰাৰ কাৰণে বহু সময়ত আমাৰ জনগোষ্ঠীবিলাকে ডিসহাৰ্টেন হৈছিলে, মানসিকভাৱে ভাঙি পৰিছিলে, খুব দুখিত হৈছিলে। আৰু এই কথাটো অনুভৱ কৰি আমি ছাত্ৰ সংগঠনসকলক অনুৰোধ কৰিলোঁ যে ইয়াত প্ৰথমতে কোকৰাঝাৰত মানুহ আহিবলৈ ভয় কৰিছিলে। এটা সময়ত হিংসা বুলি কোকৰাঝাৰটো গোটেই ভাৰতবৰ্ষতে জনাজাত হৈছিলে। সেই কোকৰাঝাৰখন 27 জানুৱাৰীত চুক্তি হৈ যোৱাৰ পিছত 2020ত আমি পিচ চিটি বুলি নামাকৰণ কৰিছোঁ। পিচ চিটি বুলি এইকাৰণে নামাকৰণ কৰিছোঁ, কোকৰাঝাৰৰ এগেইনষ্টত এটা ভাইলেণ্ট চিটি বুলি, ভাইলেণ্ট এৰিয়া বুলি অলৰেডি এটা ইষ্টাব্লিছ হৈছে আৰু সেইটো গুচাব লাগিলে আমি পিচ চিটি কৰিব লাগিব। আজি কোকৰাঝাৰখন অকল বড়োৰ নহয়, বড়োলেণ্ড অঞ্চলত বসবাস কৰা আমাৰ সকলো জাতি জনগোষ্ঠীৰে এটা কেন্দ্ৰীয় বিন্দু। ইয়াতে আমাৰ মেইন অফিচটো আছে, ছেক্ৰেটাৰিয়েটটো আছে, ইয়াৰ পৰাই পলিচি হয়, ইয়াৰ পৰাই ডিচিশ্যন হয়, ইয়াৰ পৰাই চব কুছ হয়। গতিকে এই কোকৰাঝাৰখন আমি সকলোৱে নিজৰ আপোন বুলি ল'ব পাৰিব লাগিব। যদি আমাৰ কোনোবা জাতি জনগোষ্ঠীয়ে কোকৰাঝাৰত ভয়কৈ আহিব লগা হয়, কথা ক'বলৈ ভয় কৰা হয়, ইয়াত যদি থাকিবলৈ ভয় কৰা হয়, তেনেহ'লে কোকৰাঝাৰ আৰু বা আমাৰ যিটো ছেক্ৰেটাৰিয়েট, যিটো কেন্দ্ৰবিন্দু আৰু ৰাইজৰ মাজত এটা ডাঙৰ ব্যৱধান ৰৈ যাব। আৰু সেইটো নাইকিয়া কৰাৰ কাৰণে আমাৰ হাতত বেলেগ পথ নাই, সংস্কৃতি আৰু স্পৰ্টছ। আমি এই দুটা কামে বিশ্বত ইণ্টিগ্ৰেশ্যন আনে, ঐক্যতা আনে, শান্তি আনে আৰু এই দুটা বিষয়ৰ দ্বাৰাই বিশ্বৰ মানুহে আদান প্ৰদান ভাৱ বিনিময়বিলাক কৰে। গতিকে আজি আমিও বড়োলেণ্ডবাসীৰ যিখিনি আমাৰ থলুৱা, আমাৰ ৰিজনেল সংস্কৃতি আছে, সেইটো আমাৰ সংস্কৃতি। মই বড়ো মানুহ বুলি অকল খেৰাই বাগুৰুম্বা মোৰ সংস্কৃতি এইটো নহয়, গোৰ্খা সংস্কৃতিও মোৰ সংস্কৃতি, আদিবাসী সান্তালী সংস্কৃতিও মোৰ সংস্কৃতি, কুৰুক সংস্কৃতিও মোৰ সংস্কৃতি, ৰাজবংশী সংস্কৃতিও মোৰ সংস্কৃতি, গোৰ্খা ৰাভা যিমান জনগোষ্ঠী, হাজং মদাহী এইবিলাক চব আমাৰ সংস্কৃতি আৰু সেইটো লৈ আমি গৌৰৱ কৰোঁ। কিন্তু সেই গৌৰৱ কৰা যিটো সংস্কৃতি, সেইটো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব আৰু সেইটো কৰিবৰ কাৰণে কোনোবা বিশ্বৰ মানুহ ইয়াতে নাহিব, আমিয়ে লগ লাগি, আমিয়ে মিলি আমাৰ সংস্কৃতিটো বিশ্বৰ দৰবাৰত আমি আগুৱাই লৈ যাব লাগিব। গতিকে সেই আজি আৰম্ভণিতে আমাৰ উদ্যোক্তাসকলে ইমান সুন্দৰকৈ প্ৰগ্ৰাম লৈছে। আজি আলোচনা চক্ৰ হ'ব, বিভিন্ন সাংস্কৃতিক লৈ নাচ গানো হ'ব, মাজে মাজে আলোচনাও হ'ব। অহাকালিও আমাৰ ৰিজনেল ফিল্মৰ ওপৰত ডিছকাশ্যন হ'ব। ইয়াৰ লগতে বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিকৰ লগত জড়িত থকা স্বনামধন্য ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা কাৰ্যসূচী লোৱা হৈছে। আৰু ইয়াৰ পিছত আৰু প্ৰগ্ৰাম আছে। মই যিটো প্ৰগ্ৰামত দেখিবলৈ পাইছোঁ, ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে,
এই ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডেৰ লগত সংগতি ৰাখি সকলো জাতি জনগোষ্ঠীৰ যিটো আছে ভাষা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থে আমি কবিতা আবৃত্তি লোৱা হৈছে সবে নিজৰ নিজৰ ভাষাত কবিতা আবৃত্তি কৰিব পাৰিব হয়তো আজি অসমত ভাৰতত তেনেকুৱা কোনো এটা পৰিৱেশ গঢ়া নাই কি আমাৰ কোনোবা এটা জনগোষ্ঠীৰ নিজৰ ভাষাত লৈ পেলাই আজি কবিতা আবৃত্তি কৰিব আমাৰ ইয়াত কোচ ৰাজবংশীসকলৰ পৰা আদি কৰি সবে নিজৰ ৰিজনেল লেংগুৱেজ মাদাৰ লেংগুৱেজত সবে ইয়াতে কবিতা আবৃত্তি কৰিব পাৰিব আৰু সেই সুযোগটো ল'ব লাগে আমাৰ ভাষাটো আমি জীয়াই ৰাখিব লাগিব বেলেগে জীয়াই নাৰাখে তো সেইকাৰণে আজি যিসকল ছাত্ৰ সংগঠন জাতীয় সংগঠন আছে মই ধন্যবাদ জনাইছোঁ আমাৰ ইএম হিচাপে ইয়াত আমাৰ জ্যেষ্ঠ ৰেওৰেৱা নাৰ্জীহাৰী আছে আমাৰ ইএম আছে আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ কালচাৰটো যোনে দায়িত্ব লৈছে ইয়াত আমাৰ ইএম দাওবাইছা বড়ো ডাঙৰীয়া আছে MCLA আছে আমাৰ বৰ্তমানৰ MCLA হেমন্ত ৰাভা ডাঙৰীয়া মাধৱ চেত্ৰী ডাঙৰীয়া প্ৰাক্তন MCLA আছে জ্যোতিৰেন্দ্ৰ ব্ৰহ্ম সকলোকে মই অনুৰোধ কৰিছোঁ আমাৰ আৰম্ভণি প্ৰায় শেষ এই তিনিদিনীয়া কাৰ্যসূচীত আমি যাতে সকলো মনোযোগ দি এটা নতুন এটা দিগন্ত আৰম্ভ কৰিব পাৰে য'ত নেকি আমি সবে মিলি এটা সুন্দৰ বিটিআৰ গঢ়িব পৰা যায় শান্তিৰ বিটিআৰ গঢ়িব পৰা যায় সমমৰ্যাদা সম অধিকাৰ লৈ সকলো আগবাঢ়ি যাব পৰা যায় এইখিনি কথাই মই আজি শ্বহীদসকলক পুনৰ প্ৰণাম জনাই মোৰ নমস্কাৰ জনাই পেলাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ Thank you, Honorable Chief BTC. Now, next কাৰ্যসূচী আছে আমাৰ বড়োফা ষ্টেচুত তেখেতক ফ্লৰেল ট্ৰিবিউট দিয়া মই সকলোকে অনুৰোধ কৰিলোঁ আৰু আমাৰ জাতীয় যিমান নেতৃবৃন্দ আছে সকলোকে আহিবলৈ মই অনুৰোধ কৰিলোঁ বৰছ টিমলৈ বহুত বহুত ধন্যবাদ মই ইয়াত উত্তোলনত আগভাগ লোৱা সকলো দলৰ নেতৃবৃন্দসকলক মই ধন্যবাদ যাচিছোঁ আৰু এতিয়া আমাৰ নেক্সট কাৰ্যসূচী আছে আমাৰ বিভিন্ন জাতীয় শ্বহীদ আৰু লগতে বিভিন্ন জাতীয় নেতৃবৃন্দ যিমানে আমাৰ জাতিৰ কাৰণে তেখেতসকলে নিজৰ জীৱনদান দিলে তেখেতসকলক আমি ফ্লৰেল ট্ৰিবিউট আজি আমি কৰিম ফ্লৰেল ট্ৰিবিউটটো কৰিবলৈ আমাৰ ইয়াত উপস্থিত সন্মানীয় বিটিআৰৰ চিফ ডাঙৰীয়া আমাৰ এই ফ্লৰেল ট্ৰিবিউটক আগভাগ কৰিব